বন্ধু বান্ধৱীসকল ওয়েলকাম বেক টু মাই চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি এটি নতুন ভিডিঅ' লৈ আহিছোঁ মই আপোনালোকৰ ওচৰলৈ। আজি হৈছে জন্মাষ্টমী আৰু জন্মাষ্টমী উপলক্ষে প্ৰতি ঘৰ মানুহে সন্ধিয়া নিজৰ ঘৰত প্ৰসাদ শৰাই আগবঢ়ায়। আমাৰ নলবৰীয়া ভাষাত ঠগি দিয়ে, ঠগি বুলি কয়। আৰু লগতে মানে ৰাজহুৱা নামঘৰবিলাকতো নাম প্ৰসংগ কৰা হয়। আৰু ঠিক তেনেদৰে আমাৰ গাঁৱৰো নামঘৰ এটা আছে আৰু তাত আজি নাম ধৰিব। চ' এতিয়া তাত যাব ৰেডি হৈ লৈছোঁ। মই এনেই নাযাওঁ বাৰু তাত নাম চাম ইমান, যাওঁ কেতিয়াবা দিনত হ'লে যাওঁ বা সন্ধিয়া হ'লে। এতিয়া ৰাতি হৈছে কিন্তু মানে আমাৰ মা মানে পাঠিকা হ'লে মাতো যাবই লাগিব আৰু মা অকলে যাব নোৱাৰে, ভয় কৰে। চ' মোকো লগ ধৰিলে। এতিয়া আমি মা আৰু মই যাব ৰেডি হৈ লৈছোঁ। এতিয়া তাত যাওঁ, আপোনালোককো লৈ যাওঁ, আপোনালোককো দেখাওঁ তাত কি নাম ধৰে, কি কৰে। বিশেষকৈ চাহ তাহ খুৱাই নোখোৱাই, নাম ধৰিবলৈ কেঁচা লাড়ু লাগে, কিন্তু আজি নাই কিজানি কেঁচা লাড়ু। কিন্তু কিবা আহোজ যোৱা পাতিব তাত দিব বুলি, কিন্তু আজি কেঁচা লাড়ু নাই। তথাপিও ভাল লাগে আৰু নাম ধৰিম। বলক তেন্তে আপোনালোককো দেখাওঁ কি কৰোঁ কি নকৰোঁ। এতিয়ালৈ বাই বাই। মোৰ মাহঁতৰ তাত সোমাইছে মা, আমাৰ আবু নাজে দিনত হ'লে তুমিও গেলা হয় না, ৰাতিৰ কাৰণে যাবা নোৱাৰে। মা যাব আৰু বৰমা যাব। বৰমাই পাকঘৰত কিবা বস্তু ঠিক কৰিছে আন্ধাৰ মুন্ধাৰত। দেখা নাপাব, বিজি হৈছে এইটো। বৰমাই আমাৰ লগত যাব। যাওঁ লৈ যোৱা টাৰ্ণিংটোত পাই শিৱ মন্দিৰ। কৃষ্ণ কৃষ্ণ নহয়, হৰ হৰ মহাদেৱ। ইয়াতে মই যোৱাৰ কাৰণে মোকে চান্সটো দিলে, চাকি তাকি জ্বলোৱা। ভালেই লাগিছে জ্বলাই। নাম আৰম্ভ হৈ গৈছে, পুৰা ধৰি আছে একদম মাহঁতে। আমাৰ মানে মন্দিৰটো নতুনকৈ বনাই আছে, সেইকাৰণে লাইটৰ কানেকশ্যনটো ইমান ভাল নহয়। এটা লগাইছিলে যদিও সেইটো ফিউজে গ'ল, সেইকাৰণে অলপ আন্ধাৰ হৈছে দিয়ক। এইটো হৈছে শেষৰ নাম, মানে ওপৰত নধৰিবলৈ যিটো কোৱা হয়, মানে নাম শেষে আৰু এইটো।
সেই প্ৰসাদ দিছে মানে গাজি মেইন গাজি মানে শেষে আৰু টাটা বাই বাই লাইক কৰিব ভিডিঅ'টো।